মুছলপুৰ জিলাৰ পৰাই নাংগলৰ পৰা যিজন ব্যক্তিয়ে এমএলএ টিকেট লাভ কৰিব সেইজন ব্যক্তিক আমি বিপুল ভোটত জিকাই পালে আমাৰ বিটিসি উন্নয়নৰ কাম কৰিবলৈ তেখেতক আমি দিশপুৰ পঠাই দিব লাগে। পঠাব পাৰিব না নাই? মুছলপুৰৰ ৰাইজে এমএলএ জিকাব পাৰিব না নাই? এইফালে একদম দমে নাই। এমএলএ জিকাব পাৰিব না নাই? পিছফালে পাৰিব না নাই? ইয়াৰ কাৰণে আমি আজি দিশপুৰ চলো যাত্ৰা এই কাৰ্যসূচী গুচাইগাঁৱৰ পৰা আৰম্ভ কৰি আহি আজি আপোনালোকৰ মুছলপুৰত আমি আহিছো। আৰু আমাৰ বিটিসি 15টা এমএলএ সিট আছে। 15টাৰ ভিতৰত 15টাই এনডিএ সমৰ্থনত নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ সমৰ্থনত আমি বিপুল ভোটত আমাৰ এমএলএ বিলাক জিকাব লাগে। আৰু দিশপুৰৰ পৰা আমি 4জন 5জন মন্ত্ৰী লৈ আহিব লাগে। লাগে না নাই? মন্ত্ৰী লাগিব না নাই? লাগিব। ইয়াৰ কাৰণে আজিৰ কাৰ্যসূচী আমি দিশপুৰ চলো যাত্ৰা এই কাৰ্যসূচী আমি হাতত লৈছো। আপোনালোকৰ মৰমত আমাৰ বিপিএফ দলৰ সকলো কৰ্মী সকলৰ সহযোগত যোৱা 2020 চনৰ বিটিসি কাউন্সিলৰ নিৰ্বাচনত বিপিএফ দলে সমগ্ৰ বিটিসি 28জন এমএলএ সিট আমি জিকিবলৈ সক্ষম হৈছিল। আৰু যোৱাকালি এদিন আগৰ পৰা আমাৰ এমএলএ সংখ্যা 29জন হৈ গ'ল। ইউপিএফৰ পৰা আৰু 3-4জন এমএলএ আহিব বিচাৰিছে। ল'ব লাগে না নাই? ইউপিএফৰ লাণ্ডাং যাছিলে লানাগনা লানাঙা ইউপিএফৰ এমএলএ বিলাক আহিব, এমএলএ বিলাক আহিব, যোগাযোগ কৰি আছে। আমাৰ নেতাসকলে আৰু কেইদিনমান ধৈৰ্য ধৰক কৈ আছে। নাই পাৰিলে আজিয়ে জইন কৰিম এনেকা কৈ আছে। ল'ব লাগে না নাই? ইউপিএফ আৰু নাথাকে 5টা বছৰ আমাৰ দুখীয়া দৰিদ্ৰ বিটিসি অঞ্চলৰ ৰাজ্য তেখেতসকলে খুব বেয়াকে ঠগিলে। তেখেতসকলে ইলেকশ্যন আগ মুহূৰ্তত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত আমাৰ বিটিসি বাকী ৰাজ্যক বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰলোভন দিছিল আৰু কৈছিল আমাৰ আই মাতৃ মহিলাবিলাকক প্ৰত্যেকটো গ্ৰুপক ৭৫,০০০ দিয়াৰ প্ৰতিশ্ৰুতি ইউপিএফ দলে দিছিল আমাৰ ৰাজ্যক। এটাও গ্ৰুপক ৭৫,০০০ দিব নোৱাৰিলে। বেয়াকে ঠগিলে আমাৰ আই মাতৃ মহিলাসকলক। আমাৰ যুৱকসকলক যিসকল নিবনুৱা যিসকলে চাকৰি বাকৰি পোৱা নাই তেনেকৈ আমাৰ বিটিসি অঞ্চলৰ যুৱক যুৱতীসকলক তেখেতসকলক আত্মসংস্থাপনৰ নামত ইউপিএফে 1 লাখ টকা দিম বুলি কৈছিল। এজনো যুৱক নাপালে, কাকো দিয়া নহল, চাকৰি দিয়া নহল। বিটিসি ধ্বংস কৰিলে, আমাৰ ক্ষমতা দিশপুৰক গতাই দিলে। 16টা ডিপাৰ্টমেণ্ট লৈ গ'ল। আমাৰ সকলৰ ক্ষমতা তেওঁলোকে লৈ গৈছিল। আজি তেওঁলোকে ছুইজাৰলেণ্ড বনাম বুলিও প্ৰতিশ্ৰুতি দিছিল ৰাজ্যক। আজি ছুইজাৰলেণ্ড ক'ত গ'ল? আপোনালোকৰ ইয়াতে ডাঙৰ এজন ইউপিএফৰ নেতা আছে, গাহৰি পোৱালি লৈ পেলাই গাহৰি মিছনৰ কথা কয়। উমাপচাবা মাম্বা ইউপিএফ লিডাৰ আলৈ মুছলপুৰীয়া উমাপচাবা মানে ফটো হলাই মাতে গাহৰি মিছন ঘৰে ঘৰে বোলে গোটাই মানে গাহৰি ছাগলী কুকুৰা পালনৰ নামৰ আমাৰ ৰাজ্যক দিব। গাহৰি পোৱালি কোলাত লৈ পেলাই ফটো মাৰে, ডাঙৰ ডাঙৰ হোৰ্ডিংছ বেনাৰ লগাই তেখেতসকলে। আমাৰ মুছলপুৰ অঞ্চলৰ ডাঙৰ এজন ইউপিএফৰ নেতা আছে আৰু সেই নেতাজন সৌদিনাখন মানে চলো পাল্টাই মামা মামী তেখেত এনেকুৱা প্ৰগ্ৰাম লৈছে। এনেকুৱাও প্ৰগ্ৰাম হয় নেকি? চলো পাল্টাই মামা মামী কৈ আছে মুছলপুৰৰ এই লিডাৰটো ইউপিএফৰ লিডাৰ। আৰু তাৰ বেলেগ নামো আছে লোকেলত আমি জানো নকওঁ এতিয়া। বেলেগ নাম गैया होमबा? माबा मोनसे नाम दङ जोंबो मिथिगौ। हा? मा नाम? गोसोआव बुंलाय आं खोनायाखै। हा? কি নাম কওকচোন আপোনালোকে? তেখেতে ইমান মানে কিছুমান মানে মিছা কথা অভিযোগবিলাক দি আছে। আমি নিৰ্বাচনৰ আগত আমাৰ ৰাজ্যক আমি কথা দিছিলোঁ যে আমি চৰকাৰত অহাৰ লগে লগে আমাৰ ক্ষমতাত অহাৰ লগে লগে
হাগ্ৰামাচাৰে শিৱ হোৱাৰ লগে লগে আমাৰ দুখীয়া দৰিদ্ৰ ৰাজ্যক আৰ্থিক সাহায্য দিম বুলি আমি কৈছিলোঁ। নিৰ্বাচনৰ ইস্তাহাৰত দেখা হৈছিল। আজি আমি সমগ্ৰ বিটিচি IBSৰ নামত 50,000 জন দুখীয়া দৰিদ্ৰ আমি 10,000 টকা দিবলৈ আমি সক্ষম হৈছোঁ। পইচাকে মোনবাই নহ'বা 10,000 চবে যদি পোৱা নাই ইলেকশ্যনৰ পিছত আকৌ আমি ফৰ্ম বিলাম চবে পাব। এইবাৰ 50,000 জনক 10,000কে দিয়া হৈছে। বিকলাংগসকলক দিয়া হৈছে। আমাৰ যুৱকসকলক সমগ্ৰ বিটিচি 5,000 যুৱক যুৱতীসকলক আমি 2 লাখ টকাৰ চেক প্ৰদান কৰিলোঁ। আত্মসহায়ক গ্ৰুপবিলাকক বিটিচি অঞ্চলৰ 33,000 মহিলা বাইদেউসকলক 15,000কে চেক বিতৰণ কৰা হ'ল। সিনিয়ৰ সিটিজেন বিকলাংগ আৰু ইয়াৰ পিছত নিৰ্বাচন শেষ হোৱাৰ লগে লগে এইবাৰ আমি বিটিচি অঞ্চলৰ 15,000 জন আমাৰ নিবনুৱা যুৱক যুৱতীসকলক 2 লাখ টকাৰ আকৌ চেক দিয়াৰ কাম আমি আৰম্ভ কৰিম। 2 লাখ আকৌ দি দিম। ইলেকশ্যন শেষ হোৱাৰ লগে লগে চিন্তা নকৰিব। বহুত ল'ৰাবিলাকে মোক মেছেজ কৰি আছে, বহুত ছোৱালীবিলাকে মেছেজ কৰি আছে, ছাৰ আমি পোৱা নাই, আমাৰ নাম কাটি দিছে, কিবা কিবি বহুত ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগবিলাক আছে। 1 মাহ ধৈৰ্য ধৰক। 1 মাহ পিছত আকৌ আমি 2 লাখ টকা দিয়াৰ আৰম্ভ কৰিম। এইটো কণ্টিনিউ প্ৰচেছ। যিমান দিন হাগ্ৰামাচাৰে শিৱ হৈ থাকিব 20 বছৰ 25 বছৰ সিমান দিনলৈকে আমি ৰাইজক সহায় কৰিম। যি কথা দিছিল 5টা গেৰেণ্টিৰ কথা আমি সদায় ৰাইজক দি থাকিম। ৰাইজক উন্নতি কৰাই আমাৰ প্ৰধান লক্ষ্য। দিব লাগে নে ৰাইজ? দিব লাগে। ইউপিপিলে মুখ বন্ধ হৈ গ'ল। ইউপিপিলে আমাক কৈছিল তেখেতসকলে দিব নোৱাৰে। আজি আমি প্ৰমাণ কৰি দেখুৱাই দিলোঁ। টোটেল সমগ্ৰ বিটিচি 92,000 চেক বিতৰণ কৰা হ'ল ইতিমধ্যে। আৰু ইলেকশ্যন পিছত আকৌ কৰিম। মহিলা বাইদেউসকলৰ বহুত ভাল খবৰ আছে। আকৌ আপোনালোকে অহা 10 তাৰিখে অৰুণোদয় নামত 9,000 পইচা সোমাব একাউণ্টত। পইচা মন গ'লে 9,000 নাঙা